নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ ডিজিটেল আছাম 3.0 চেনেলটোলৈ। আপোনালোকে নিশ্চয় গম পাইছে যে অসম চৰকাৰে এইবাৰ 2025 চনৰ 7 আগষ্ট তাৰিখে অৰুণোদয় আঁচনি ধন প্ৰকাশ কৰিছে। এইবাৰ কেৱল আগৰ হিতাধিকাৰী নহয়, বহু নতুন পৰিয়ালেও এই আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে। কিন্তু একে সময়তে বহুতো যোগ্য হিতাধিকাৰীয়ে বিভিন্ন কাৰণত বঞ্চিত হৈছে বুলিও অভিযোগ উঠিছে। সেয়েহে আমি আজি আলোচনা কৰিম যোগ্য হিতাধিকাৰী বঞ্চিত হ'লে কি কৰিব। এতিয়া আকৌ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে যি যোগ্য হিতাধিকাৰীয়ে এইবাৰ অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈছে তেওঁলোকে কি কৰিব। বন্ধুসকল, যদি আপোনাৰ চিনাকি কোনোবাই যোগ্য আৰু এইবাৰ ধন লাভ কৰা নাই তেন্তে ব্যৱস্থামূলক গ্ৰহণ কৰিব পাৰে। এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে। প্ৰথমতে আপোনাৰ বেংক একাউণ্ট স্থিতি পৰীক্ষা কৰক। নিশ্চিত কৰক যে আপোনাৰ KYC আপডেট কৰা হৈছে আৰু আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযুক্ত হৈ আছে। দ্বিতীয়তে, আপোনাৰ কমন ছাৰ্ভিচ চেণ্টাৰ যাওক, তাত আপোনাৰ সমস্যাটো জনাওক আৰু এটা লিখিত অভিযোগ দাখিল কৰক। তৃতীয়তে, চৰকাৰী হেল্পলাইন নম্বৰ যিবোৰ দিয়া থাকে, অৰুণোদয় আঁচনিৰ বাবে এটা নিৰ্দিষ্ট হেল্পলাইন নম্বৰ আছে। তাত আপোনাৰ নাম, জিলা, বেংক আদিৰ তথ্য জমা দি আপুনি পঞ্জীয়ন কৰি লওক আৰু আপুনি সমস্যাটোৰ বিষয়ে আলোচনা কৰি ল'ব পাৰিব তাতে। আনহাতে আপুনি পুনৰ আবেদনৰ বাবে ৰখিব লাগিব চৰকাৰে যিহেতু নিৰ্দিষ্ট তাৰিখ সেইবাবে আপুনি অপেক্ষা ধৰিব লাগিব। যেতিয়া নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰা ডেট আহিব তেতিয়া আপুনি এপ্লাই কৰি সুবিধাকাৰী হ'ব পাৰিব। আৰু বন্ধুসকল, নতুনকৈ আবেদন কৰা সকলৰ বাবে অতি ভাল খবৰ আমি লৈ আহি আছোঁ যে কিছুমানৰ ৰেচন কাৰ্ড নাথাকিলে কেনেকৈ এপ্লাই কৰিব হয়। এইবাৰ এই পদ্ধতিটো চৰকাৰে মুকলি কৰি দিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব আৰু তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, যিহেতু আমি এনেধৰণৰ ভিডিঅ' আৰু আগলৈকে লৈ আহি থাকিম। বৰ্তমান যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু পিছলৈ যদি আপডেট হৈ থাকিব বিচাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।